ইফালে খাওঁতে শুওঁতে ফুলে নিষ্কণ্ঠ ভাবিছিল কিন্তু তাতো ৰ'দত এটা ডাঙৰ বীজ পানী পৰাল আমার সুরক্ষা হলে করেছে কি বেশ কর্তব্য পড়ে লাগলো রাজনৈতিক কথা পানি ঘৰৰ পৰা পলাইছে মজা হলে লাটপাট কৰিছে ইহঁতে দেখিও নেদেখা ভাল এইবোৰ কি পৃথিৱী এইটো মনত পৰে ক'ত পৰিব আপোনাক মুখামুখত কৰ্তব্য যাবলৈ মই কিছুমান নহয় আপোনালোকে কৰ্তব্যত কৃপণালী কৰিছে ৰাজনৈতিক কথা নিৰাশ্ৰয় এটা আপোনালোকে মোৰ অস্থিৰ মনোযোগ পৰিচালনাত এই চুলিফাই ৰাজকাৰ্যত ঘূৰাই যাব আপোনালোকে মোক এটা হাতৰ পুতলাৰ দৰে ৰচাব অংকন নিদিওঁ বৰজা ভালদৰে বুজো বুজোৱা পলাই ৰকমি চামত ঘূৰাই যাব বিশেষ Akwai matile raspa post par ক্ষমতাও একদম বিনা হইছে সাধারণ পুরাটা আমি আমার কথা কাগজ লব লাগিব হওয়া দেবা হিসে সর্বনাশ শ্রীস্বরূপ মন্দিরে ভক্তি লেখা হয়েছে অর্থাৎ তুমি প্রমাণ কৰিব যে প্ৰবল ক্ষমতাকে আহোম ভাৰতীয় এই চুলিফাই ৰাজনৈতিক কথাখিনি আত্মসমৰ্পণ নকৰিবলৈ অভ্যৰ্থনাৰ কাৰণে পেলাইত হৈছে ৰাজধৰ্মৰ মধুৰ পূজা হোৱা সময় কাহানী পাই অতিবাহিত হৈছে মোৰ অপৰাধ মাৰ্জনা আজিৰ পৰা মন্দিৰে সম্পূৰ্ণ ভৱিষ্যতে কোনো ধৰণৰ সন্মান প্ৰদৰ্শন নকৰোঁ বুলি প্ৰতিষ্ঠিত হৈছে মাকে আজি পর্যন্ত খাদ্য নহলে আপনার সহযোগ স্বর্গদেব এবার আপনার জীবন কারণে আপনার হাতিমত জীবনের ভবিষ্যতের কারণে আমি আজিও আপনার শেষে চলাই আপনার মুখর কারণে পরিচয় করে আমি আমার প্রাণ পর্যন্ত বলি করা হবে আজিও তেন্তে যিমান কৰি টোপনি নাই কিয় স্বর্গদেব হ'বই মহান সমাজৰ অপৰাধীও ৰক্ত মাংসনি নাথাকে মোক কথা পাৰি মাতই লাগে সদা বলোৱা স্বর্গদেব রাজ্য চারিফলে হাজার হাজার বন্ধু বসে মুখে মুখে ডাঙিয়ে দিলে আমি তোর ধরে জন্মটি করবে ধরি অতির গম্ভীর বিচারিছি কিন্তু কি হবে আমার অশেষ চেষ্টার পাছতো আমি জয়মতীর মুখর পৰা প্রতাপ পৰৰ বিৰুদ্ধ তৎপৰি উঠিব সদা বলোৱা স্বর্গদেব জয়মতী কেনেকে লৈ পাইছে আপুনি নিজে তাৰ কি কৰা সদা বলোৱা পতিৰ অপৰাধত পতিৰ বিচাৰ একটু একটু হয় বিচাৰ ৰাখো ৰাজনীতি হয় স্বয়ংমতী আছে পৰৰ বাগৈ জানি সকলে ৰাখিছে এইফালে কেৱল বিচাৰ কিয় শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৰাজপথেৰ ৰাজ
চিন্তা কৰে ৰাজকামত হস্তক্ষেপ কৰিলে ৰাজবধূ নালাগে ৰাজৰাণী আনকি ৰাজমাতাই নাৰী বুলি কোনো ধৰণৰ ৰেহাই নাপাব সমাধান কৰিব স্বৰ্গদেৱ যোৱা জয়মতীক লৈ আগৈ স্বৰ্গদেৱ ৰাণীক সমাজে ঘৃণা কৰিব আহোম ৰাজশক্তিৰ দুৰ্বলতা প্ৰকাশ পাব সমাজ মূৰ্খ নহয় বৰকথা সমাজ মূৰ্খ নহয় সম্ভ্ৰান্তৰ শিক্ষিত মহিলাই প্ৰকাশ্য ৰাজসভাত প্ৰৱেশ কৰাৰ এখন উন্নত দিশৰ আইন বা বিচাৰ নীতিৰ নতুন তথ্য নহয় তুমিও জানা যে তোমাৰ স্বামী কথা পাতি ৰাজদ্ৰোহী আৰু তাতকৈও মাৰাত্মক কথা যে তেওঁ ৰাজসাজে নিয়মন কৰি আত্মগোপন কৰাৰ অভিযোগ গুৰুত্ব কৰি তুলিছে আমাক তেওঁৰ বাতৰি লাগে জয়মতী আমি তোমার জাতীয় মাত্র বলার সম্মান জয়মতী শব্দটো আনে অমান্য কৰি নবহাবা কোৱা চোৰ মাৰি গৈছে জয়মতী ওই নামলৈ ৰক্ষা চিন্তা কৰি দেখিবা আহোমৰ প্ৰকাশ্য ৰাজসভাত স্বৰ্গদেৱে তোমাক পোনপটীয়াকৈ প্ৰশ্ন কৰিছে উত্তৰ দিয়া জয়মতী
মতে নহয় অন্যায় হওক পাপ হওক আহোম ৰাজ্যত কলংকৰ তালিকা পৰক তথাপি এই ৰাজ সিংহাসনক নিষ্কণ্টক কৰিবই লাগিব প্ৰতিবাদ নকৰিব প্ৰৱৰ্তন নকৰিয়া যি মুখেৰে এবাৰ আদেশ কৰিছো সেই মুখেৰে এই আদেশ উঠাই ল'ব নোৱাৰি স্বৰ্গদেৱ আমি মঙ্গলে রাখা তার পরিবর্তে এই অভাবী নবীন জীবন তোমাক ঈশ্বর দাখিল বিদায়ৰ পৰত নাগৰিক ভক্তি কৰা চেনী ন্যায় অসমীৰ ভৱিষ্যত মংগলৰ কাৰণে ন্যায় ধৰ্মৰ সব বনাই এটাও যদি জীৱনৰ মূলমন্ত্ৰ চকুতে গ্ৰহণ কৰে তেতিয়াও যে ঈশ্বৰে আপোনালোকক সহায় নকৰাকৈ নাথাকে জয়মতী পাপ সমুদ্ৰত বুৰকৈ থকা আহোম বিচাৰকসকলৰ মুক্তিৰ কাৰণে তুমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই নিজৰ যোগ্যতা পৰিচয় দিব নালাগে প্ৰয়োজন হ'লে নিজৰ মংগলৰ কাৰণে এবাৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাব পাৰা কেৱল স্বামীৰ কাৰণে এখন আইনৰ বিৰুদ্ধে হৈ ৰাজআজ্ঞা উল্লংঘন কৰাৰ পৰিণাম এজন নবুত ধৰ্মীয় উপলব্ধি কৰিব কেনেকৈ কৰা আজি এই চুলিখনৰ ওপৰত অভিমান কৰা আহোম ৰাজসভাত আহোম ৰাজ্যৰ অধীশ্বৰ এই চুলিখনত যিমান পৰা সিমান তিৰস্কাৰ কৰা আত্মসমৰ্পণৰ বাতৰি নালাগে আজি প্ৰতিজ্ঞাত আবদ্ধ হৈ নিজৰ সতীৰ্থ কৰি ভুল ভৱিষ্যত পাহৰি পেলোৱা সাৱধান কৰোৱা স্বৰ্গদেৱ জয়মতীক জেৰেঙা পথাৰলৈ লৈ যোৱা সমতাৰ পথ তেজ মহৰ টুকুৰাবোৰ কঢ়াই দিয়া ভক ভককৈ উতলা পানীৰে সৰ্বাংগ শৰীৰ পুৰি পেলোৱা আৰু সৰ্বাংগ শৰীৰ পুৰি অস্থি অৱশেষ জনাটো উলিয়াই উঠিবা গদা পোহৰ গ'ল এতিয়া যোৱা ভাল স্বৰ্গদেৱ